সকলোকে নমস্কাৰ জয় কুকিং ভিডিঅ' লৈ আৰু মোৰ ফেচবুক পেজলৈ আপোনালোকৰ মাজলৈ এটা সৰু মই ব্লগ ভিডিঅ' বনাবলৈ লৈছোঁ কাপোৰৰ দোকানৰ মোৰ আৰু কি কাপোৰ আছে দোকানখনত আপোনালোকে এই ভিডিঅ'টো দেখাম আপোনালোকে ভিডিঅ'টো জড়িত হৈ থাকক ব্লগ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আপোনালোকক কিছুমান কালেকশ্যন দেখাই দিছোঁ কাপোৰৰ এইখিনি হ'ল মাইকী মানুহৰ টপ আৰু এইখিনি ল'ৰা মানুহৰ আৰু ছোৱালী মানুহৰ টি-চাৰ্ট আৰু ইয়াতো থোৱা আছে টি-চাৰ্ট এইখিনি হ'ল কুকি গালে আৰু এইখিনি হ'ল ল'ৰা মানুহৰ হাফ পেণ্ট কেইবাটা কালাৰত আছে এইখিনি হ'ল ছোৱালী মানুহৰ জিন্স পেণ্ট আৰু মই আপোনালোকক দেখাইছোঁ এইখিনি হ'ল ল'ৰা ছোৱালী সৰু বাচ্চা কাপোৰ পেণ্ট হয় আৰু এইখিনি হ'ল ব্লু কালাৰৰ আৰু বেলেগ কালাৰৰ ল'ৰা মানুহৰ জিন্স পেণ্ট আৰু এফালে হ'ল ল'ৰা মানুহৰ হাফ পেণ্ট আৰু এইখিনি হ'ল চাৰ্ট আৰু এইখিনি হ'ল ল'ৰা মানুহৰ গেঞ্জি আৰু এইখিনি হ'ল ছোৱালী মানুহৰ টপ আৰু ইয়াত আছে কিছুমান লেডিজ চেণ্ডেল আনিলোঁ এয়া চব ইয়াত মই দেখাই দিছোঁ আপোনালোকক কিছুমান ছোৱালী মানুহৰ কাপোৰ আপোনালোকে ছোৱালী মানুহৰ কাপোৰখিনি চাই গম পাইছে আৰু কি কাপোৰ আছে আৰু অলপ কেমেৰাটো আপোনালোকক ঘূৰাই পেলাই দেখুৱাই দিছোঁ মই কাপোৰখিনি আজি এই দোকানখন মই নতুনকৈ খুলিছোঁ সেইকাৰণে মই জাগাখিনি ছেটিং নাই কৰা এইখিনি জাগা মই ছেটিং কৰিম আৰু ছেটিং কৰাৰ পিছত জাগাখিনি ভাল লাগিব আৰু আপোনালোকক অলপ মই বাহিৰৰ ছাইডটোতো কেমেৰা কৰি দেখুৱাই দিছোঁ এয়া চব বাহিৰতো কাপোৰ ওলমাই থৈছোঁ আৰু দোকানখন মই খুলিছোঁ খাৰচাঙত আৰু আপোনালোকক কিছুমান মই ইয়াত আলমাৰিটোত দেখুৱাই দিছোঁ এইখিনি হ'ল ছাতি আৰু ভিতৰত কাপোৰ আছে আৰু কাপোৰ আনিবলৈ বাকী আছে আৰু এয়া চব বাহিৰৰ ছাইডটো এনেকুৱা ধুনীয়া তো মিনি ব্লগটো ইমানটোৱে আছিলে আৰু ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ মাজৰ পৰা বাই বাই আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল